নমস্কাৰ আজি আমি আলোচনা কৰিম বৰগীতৰ গ নম্বৰ যেটো ব্যাখ্যা আছিল 4 নম্বৰৰ গ সেইটো আমি আলোচনা কৰিম আৰু ইয়াৰ পিছৰ প্ৰশ্ন আমি আলোচনা কৰিম ইয়াৰ আগৰ ক্লাছত আমি ইয়াৰ 4 নম্বৰ গৰ আগৰ যিখিনি ব্যাখ্যা আছিল সেইখিনি আমি ইতিমধ্যে আমি আলোচনা কৰিছো গতিকে আমি সেইখিনি আৰু আলোচনা নকৰো আজি আমি সেই গ নম্বৰৰ ব্যাখ্যা আৰু পিছৰখিনি আমি আলোচনা কৰা গ নম্বৰৰ যেটো ব্যাখ্যা আছে সেই ব্যাখ্যাটো আমাক কি দিয়া আছে তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনের নিজ তুমিখে জীবন এই যেটি ব্যাখ্যা দিছে ব্যাখ্যাটি আমি যদি লিখিব যাও প্ৰথমে আমি ব্যাখ্যাবোৰ লিখোতে আমি কি কৰিব লাগিব কোনে লিখিছে কোৰ পৰা উঠাইছে এই বাক্যশাৰী নাইবা এই কবিতা ফাকি সেইখিনি আমি লিখিব লাগিব গতিকে আমি দুই ধৰণে লিখিব পাৰো প্ৰশ্নতদ্দিত কবিতা ফাকি এনেকেও লিখিব পাৰো এনেকে লিখিলে আমি এই বাক্যশাৰী আমি লিখিব নালাগে ওপৰত আৰু যদি আমি বাক্যশাৰী লিখিলাও তেতিয়ালে আমি লিখিব লাগিব উক্ত কবিতা ফাকি গতিকে আমি বাক্যশাৰী যেটো আমি লিখা নাই উত্তৰত আমি লিখিছো যে প্ৰশ্নত উদ্ধৃত কবিতা ফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত কবি মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীতিৰ পৰা তুলি দিয়া হৈছে তাৰপিছত আমি প্যাৰাগ্ৰাফ চেঞ্জ কৰি লিখিম যে এই বাক্যশাৰীত আসলে আমাক কি ক'ব বিচাৰিছে তাৰ সেই এক লাইন আমি নাইবা এক শাৰী বা আমি দুই শাৰীত আমি লিখিব পাৰো গতিকে আমি এক শাৰীত আমি যে প্যাৰাগ্ৰাফ চেঞ্জ কৰি লিখিও তেতিয়া কি হ'ব ভগৱানৰ প্ৰেমত নিমজ্জিত ভক্তৰ বাবে ভগৱানে যে জীৱন স্বৰূপ সেই কথা কবলৈ গৈ কবিয়ে কবিতা ফাকি উল্লেখ কৰিছে এইখিনি হৈ গল তাৰ পিছত আমি আকৌ প্যাৰাগ্ৰাফ চেঞ্জ কৰি পেলাই লিখিম কি কৈছে এই বাক্যশাৰীত সেইখিনি আমি অলপ বহলাই আমি লিখিম গতিকে আমি যদি বহলাই লিখো ব্যাখ্যা কৰিব যাও তেতিয়ালে কি হ'ব হৰিৰ ভক্তসকল হৰিৰ প্ৰেমত নিমজ্জিত ভক্তৰ বাবে হৰিয়েই হ'ল জীৱন স্বৰূপ কবি মাধৱদেৱে হৰিৰ চৰণক মহাধনৰ লগত তুলনা কৰিছে হৰিৰ দুই চৰণক মহাধন বুলি কৈছে হৰিৰ দুই চৰণ কমল ভক্তৰ বাবে জীৱন স্বৰূপ বুলি কৈছে কবিয়ে ভক্তৰ বাবে হৰি বিনে আন কোনো নাই হৰি ভক্তৰ জীৱন স্বৰূপ হৰিৰ চৰণ তেওঁলোকৰ বাবে অজস্ৰ ধন সম্পত্তিতকৈও অধিক মূল্যৱান বুলি কৈছে এনেদৰে এইখিনি ব্যাখ্যা কৰিলে এই প্ৰশ্নৰ উত্তৰ হৈ যাব গতিকে আমি যদি অলপ বুজাই যদি আমি আলোচনা কৰিব যাও তেতিয়ালে কি হ'ব তোমাৰ চৰণ দুই মোৰ মহাধন অৰ্থাৎ কবি মাধৱদেৱে সেই ভক্তসকলৰ আৰু সেই ভগৱানৰ যি সম্পৰ্ক সেই সম্পৰ্কৰ কথা কৈছে অৰ্থাৎ ভক্তই সেই ভগৱানক কেনেদৰে মানিছে অৰ্থাৎ কেনেদৰে তেওঁকে সন্মান দিছে তেওঁক ভক্তি কৰিছে সেই বিষয়ে ক'ব বিচাৰিছে যে ভক্তই সেই ভগৱান ঈশ্বৰকে কি বুলি কৈছে সেই ভগৱান ঈশ্বৰৰ যি চৰণ সেই চৰণক সেই মহাধনৰ লগত অতি মূল্যৱান বস্তুতকৈও অতি মূল্যৱান বুলি কৈছে তাৰ লগত ধনৰ লগত তুলনা কৰিছে সেইবাবে কৈছে যে তোমাৰ চৰণ দুই মোৰ মহাধন ভক্তই কৈ আছে তোমাৰ চৰণ দুই মোৰ মহাধন ভক্ত অৰ্থাৎ মাধৱদেৱো সেই ভগৱান শ্ৰীকৃষ্ণৰ ভক্ত বুলি কৈছে অৰ্থাৎ আমি সকলো তাৰ পিছত কৈছে ভকত জনের নিজ তুমিখে জীৱন অৰ্থাৎ তুমিয়ে সেই ঈশ্বৰ তুমিয়ে সেই জীৱন এই ভক্তসকলৰ বাবে আৰু তোমাৰ চৰণ কমল সেই ভকতসকলৰ বাবে জীৱন আৰু তোমাৰ চৰণত শৰণ লৈছো তোমাৰ চৰণ সেই মূল্যৱান বস্তুতকৈও অতি মূল্যৱান বুলি আমি এই গ নম্বৰৰ যেটো ব্যাখ্যা আছিল 4 নম্বৰৰ সেই গ নম্বৰৰ ব্যাখ্যাটো আমি ইতিমধ্যে আলোচনা কৰিলো এতিয়া আমি আলোচনা কৰিম 5 নম্বৰৰ প্ৰশ্নটো গতিকে আমাৰ 5 নম্বৰ প্ৰশ্ন কি আছে আমি চাওঁ হা আমি 5 নম্বৰৰ যেটো প্ৰশ্ন আছে সেইটো হৈছে খনক যোগী যাহাকো ধ্যায় সকল নিগমে যাক বিচাৰি নাপায় তাৎপৰ্য ব্যাখ্যা কৰিবৰ কাৰণে দিছে গতিকে আমি তাৎপৰ্য ব্যাখ্যা কৰিম অৰ্থাৎ আমি যদি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা আহে তেতিয়াহলে সেই কেনেকৈ লিখিব লাগিব সেই ধৰণেও তোমালোকে ইয়াত পাই যাবা গতিকে আমি প্ৰসংগ সংগতি দৰ্শাই লিখিম তাৎপৰ্য আহিলেও এনেদৰে লিখিব পাৰিবা মিলাই আৰু তোমালোকে ব্যাখ্যা আহিলেও লিখিব পাৰিবা গতিকে যদি ব্যাখ্যা কৰিব যাওঁ প্ৰথমতে প্ৰসংগ সংগতি দৰ্শাই লিখিব লাগিব যিহেতু গতিকে প্ৰসংগ লিখিম যে প্ৰশ্নতদ্ধিত কবিতা ফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত কবি মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীতিৰ পৰা তুলি দিয়া হৈছে তাৰপিছত আমি সংগতি লিখিম যে হৰিৰ চৰণ যুগল লাভ কৰাটো অৰ্থাৎ হৰিৰ দৰ্শন পোৱাটো যে সহজ কথা নহয় সেই কথা ক'বলৈ গৈ কবিতা ফাকি উল্লেখ কৰিছে কবিয়ে উল্লেখ কৰিছে
হৰিৰ মহিমা অৰ্থাৎ এইখিনি আমি লিখি আছোঁ যিখিনি ব্যাখ্যা বহলাই লিখি আছোঁ অলপ হৰিৰ মহিমা অপাৰ তেওঁ পৰম ব্ৰহ্ম সনক সনন্দ অৰ্থাৎ যোগী মহাযোগীসকলে হৰিৰ দৰ্শন পাবৰ বাবে হৰিৰ কৃপা লাভ কৰিবৰ বাবে যুগ যুগ ধৰি ধ্যান কৰে কিন্তু হৰিৰ দৰ্শন নাপায় সেইদৰে নিগম শাস্ত্ৰয়ো বিচাৰি নাপায় অৰ্থাৎ হৰিৰ মহিমাৰ কথা কৈ শেষ কৰিব নোৱাৰে সেইবাবে কবি মাধৱদেৱে কৈছে যে আমাৰ নিচিনা সাধাৰণ মানুহে হৰিৰ মহিমাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি অৰ্থাৎ হৰিক উপলব্ধ কৰাটো নাইবা উপলব্ধি কৰাটো সাধাৰণ ভক্তৰ বাবে তেনেই অসম্ভৱ এইখিনি আছিলে ব্যাখ্যা তাৎপৰ্য বুজাই লিখা যিখিনি উত্তৰ গতিকে তোমালোকে এনেদৰে যদি প্ৰশ্ন আহে ব্যাখ্যা কৰিব এনেদৰে লিখিবা গতিকে আমাৰ গোটেইখিনি প্ৰশ্নোত্তৰ বৰ্গিত আলোচনা কৰা হৈ গ'ল